গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে 200খন গ্ৰীণ বাছ। ইয়াৰে 100খন বাছ গুৱাহাটী মহানগৰীৰ বাহিৰত আৰু 100খন মহানগৰীৰ সীমান্তৱৰ্তী অঞ্চলত চলিব। এই আঁচনিৰ বাবে 161 কোটি টকা ব্যয় কৰিছে। চন্দ্ৰপুৰ, মিৰ্জা, বাইহাটা, সোণাপুৰক সামৰি লোৱা হ'ব এই সেৱাত। চন্দ্ৰপুৰ, মিৰ্জা আৰু ৰূপনগৰত চাৰ্জিং ষ্টেচন ৰখা হৈছে। এই বাছসমূহত থাকিব CCTV কেমেৰা। মহিলাসকলৰ সমস্যাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। GPS ট্ৰেইনিঙৰ লগত সংলগ্ন কৰা হৈছে। লাহে লাহে ডিজেল চালিত বাছসমূহ বন্ধ কৰাৰ চেষ্টা কৰা হ'ব। পৰৱৰ্তী সময়ত 200 ইলেক্ট্ৰনিক বাছ অনা হ'ব গুৱাহাটীলৈ। ডিজেল চালিত বাহনসমূহ অন্যান্য পথসমূহত চলাৰ ব্যৱস্থা কৰা হ'ব। 2025 চনৰ ভিতৰত গুৱাহাটীৰ পাব্লিক যাতায়াত ইলেক্ট্ৰনিক কৰা হ'ব। অটো বা অন্যান্য সেৱাসমূহ EV কৰা হ'ব। উৰণীয়া সেতুসমূহৰ তলত EV ছাৰ্ভিচ ষ্টেচন খোলা হ'ব। ডিজেল মুক্ত কৰাৰ সুবিধা প্ৰদান কৰা হ'ব গুৱাহাটী মহানগৰী। আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰে নেশ্যনেলিটি মোবিলিটি কাৰ্ড। ইয়াৰ জৰিয়তে গুৱাহাটীৰ STC সেৱাৰ পৰা দিল্লী মেট্ৰ'ৰ ক্ষেত্ৰতো পাব সুবিধা। আনকি ৰেলৰ টিকটৰ ক্ষেত্ৰতো থাকিব এই সুবিধা। এই কাৰ্ড মুকলি কৰা অসম তৃতীয়খন ৰাজ্য। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, গুৱাহাটী মহানগৰীত স্মাৰ্ট চিটি অন্তৰ্গত 2000 CC কেমেৰা কাম দ্ৰুতগতিত চলি আছে। 2024 চনৰ ভিতৰত স্মাৰ্ট চিটি লিমিটেডক শৰাইঘাটৰ ক্ষেত্ৰত CCTV ব্যৱস্থা কৰাৰ আহ্বান। উল্লেখযোগ্য যে আজি মুকলি কৰা গ্ৰীণ বাছৰ ভাড়াও নিৰ্ধাৰণ কৰা হৈছে। বাছত উঠিলে 10 টকা দিব লাগিব যাত্ৰীয়ে। প্ৰতি 3 কিলোমিটাৰত দিব লাগিব 15 টকা।